1 কোটি 2 কোটি টকা নহয়, সম্পূৰ্ণ 30 কোটি টকা। পূৰ্বৰ সকলো অভিলেখ ভংগ হ'ল এইবাৰ। গুৱাহাটী মহানগৰত এইবাৰ বিক্ৰী হ'ল সম্পূৰ্ণ 30 কোটি টকাৰ খুৰা। উৎসৱ পাৰ্বণ অহাৰ লগে লগে যেন খুৰাৰ বিপণীসমূহত ভিৰ বাঢ়ে। সেয়া বিহুৱেই হওক অথবা শিৱৰাত্ৰিয়েই হওক অথবা দুৰ্গা পূজাই হওক। সকলো উৎসৱৰ সময়তে এক প্ৰকাৰ যেন বিপণীসমূহত ভিৰ বাঢ়ে মাদক দ্ৰব্য ক্ৰয় কৰিবলৈ। এইবাৰ খুৰাপায়ীসকলে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ। এইবাৰ পূজাৰ বতৰত 1 কোটি বা 2 কোটি টকাৰ খুৰা নহয়, সম্পূৰ্ণ 30 কোটি টকাৰ খুৰা বিক্ৰী হ'ল গুৱাহাটী মহানগৰতেই। পূজাৰ 4টা দিনত প্ৰায় 30 কোটি টকাৰ খুৰা বিক্ৰী কৰিলে গুৱাহাটী মহানগৰৰ খুৰাৰ বিপণীসমূহে। উল্লেখযোগ্য যে 2022 বৰ্ষত 16 কোটি 80 লাখ টকাৰ খুৰা বিক্ৰী হৈছিল গুৱাহাটী মহানগৰত। সমপৰিমাণে 2023 বৰ্ষত 22 কোটি 50 লাখ টকাৰ খুৰা বিক্ৰী হৈছিল খুৰাৰ বিপণীসমূহত দুৰ্গা পূজাৰ সময়ত। কিন্তু এইবাৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় 30 কোটি টকাৰ খুৰা বিক্ৰী হৈছে কেৱল মাত্ৰ গুৱাহাটী মহানগৰতেই। এক প্ৰকাৰ যেন সকলো অভিলেখ ভংগ কৰিছে এইবাৰ পূজাত। পূজাৰ মাত্ৰ 4টা দিনতেই 30 কোটি টকাৰ খুৰা বিক্ৰী কৰিবলৈ সক্ষম হৈছে খুৰাৰ বিপণীসমূহে। নিউজ ডেস্ক, জনগণ বাৰ্তা।